প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰুদ্ধে মই ক'ব বিচৰা নাই। তেখেতসকলক ময়ো শ্ৰদ্ধা কৰোঁ। এই বিগত 5 বছৰত কাম হৈছে, এই কামখিনি ৰাইজে মানে সন্তুষ্ট হোৱা নাই। আমি দেশখনৰ কাৰণে এইখিনি কষ্ট স্বীকাৰ কৰিছোঁ। BTC অঞ্চলৰ উন্নয়নৰ কাৰণে এইখিনি কষ্ট আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা BPF, BJP, AGP দলৰ কাৰ্যকৰ্তাসকলে এইখিনি কষ্ট স্বীকাৰ কৰিছোঁ। নিৰ্বাচনত জিকাটো আমাৰ অন্তিম উদ্দেশ্য নহয়। এই অঞ্চলৰ উন্নয়ন হ'ব লাগিব, ৰাস্তা ঘাট পদূলি এইবিলাক সুন্দৰকৈ নিৰ্মাণ কৰিব লাগিব। ইয়াত ভাল স্কুল হ'ব লাগিব, হস্পিটেল হ'ব লাগিব, য'ত 24 ঘণ্টা ডক্টৰ পোৱা যায়। তেনেকুৱা এক বৃহৎ স্বাৰ্থত আমি দিনে নিশাই কাম কৰি আছোঁ। কাৰণ আমাৰ বিশ্বাস আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত, আমাৰ বিশ্বাস আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওপৰত। নিশ্চিতভাৱে তেখেতসকলক যদি শক্তিশালীভাৱে আমি নিৰ্বাচিত কৰি পঠাব পাৰোঁ, তেখেতে আমাৰ অঞ্চলৰ সমস্যাসমূহ দূৰ কৰিব। পুনৰবাৰ মানুহক এই গামোচাৰ মাধ্যমেৰে UPPL দলৰ কাৰ্যকৰ্তাসকলে মাধমাৰ সোধাব বিচাৰিছে। আমাৰ কাৰণে সেইখন গামোচা দেখাত গামোচা, কিন্তু মই ভাবোঁ সেইখন গামোচা নহয়। মই ভাষণত কৈছোঁ সেইখন কি। এই কথাখিনিয়ে বাৰু গামোচাখনক অপমান কৰা হোৱা নাই। গামোচাখনক কেনেকৈ অপমান কৰিব? আপুনি যদি তেনেকৈ ভাবে তেতিয়াহ'লে এইটো আপোনাৰ নিজৰ কথা। গামোচা পিন্ধি সমস্ত ৰাইজৰ মন জয় ভোটাৰৰ মন জয় কৰিব পাৰিব নেকি? কেনেকৈ পাৰিব? 5 বছৰ প্ৰতাৰণা কৰিলে আৰু এতিয়া কেনেকৈ বিশ্বাস কৰিব? প্ৰত্যাখ্যান কৰিছে যোৱাটো BTC নিৰ্বাচনত, আৰু পুনৰবাৰ ৰাইজে সেই একেটা ভুল নকৰে। আশা কৰি আছে পবিত্ৰ বড়ো হওক বা প্ৰমোদ বড়ো। মই পবিত্ৰ বড়ো ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰুদ্ধে মই ক'ব বিচৰা নাই। তেখেতসকলক ময়ো শ্ৰদ্ধা কৰোঁ। কিন্তু যেনেধৰণে এই বিগত 5 বছৰত কাম হৈছে, এই কামখিনি ৰাইজে মানে সন্তুষ্ট হোৱা নাই। সেই কথাখিনিৰ ওপৰত ভিত্তি কৰি মই কথাখিনি কৈছোঁ। বিভাজনৰ ৰাজনীতিৰ নচলে যিসকল ৰাজনীতি কৰিছে সেই প্ৰসংগত আপুনি কৈছোঁ BTCত কেনেকৈ চলিব। আমি ইয়াত যেতিয়া বড়োৰ মানে নামেৰে ৰাজনীতি কৰি আছিল, তেতিয়াও আমি এইটোৰ বিৰোধিতা কৰিছোঁ। আৰু ইয়াত শ্ৰেণী বিভাজন কৰি ৰাজনীতি কৰাৰ পৰিৱেশ বৰ্তমান নহয়। সকলোৰে উন্নয়ন হৈছে, প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকটো পৰিয়ালে কিবা নহয় কিবা সহায় চৰকাৰৰ ফালে পাইছে, যাতে সমাজৰ শেষৰজন ব্যক্তিক আমি অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে আগুৱাই লৈ যাব পাৰোঁ। তাৰ যি ব্যৱস্থা চৰকাৰখনে যিহেতু কৰি আছে, তেনেকুৱা মানসিকতাৰে, তেনেকুৱা মানে আদৰ্শৰে বৰ্তমান ৰাইজক বিপথে পৰিচালনা কোনেও কৰিব নোৱাৰে।